ओ माय ठानी तिलोइसी अब्दुले कैसा है गीता नो मैं वहां से हूँ आया विद फायर अप द स्टोव चलाता मैं बीएम द 5 सीरीज बीएम जो रखती थी ब्लॉक करे स्लाइड इन माय डीएम हर सुबह भेजे जीएम मिलना है टीएन सो हे गाइस वेलकम बैक टू माय चैनल एसएमई चार्म ब्लॉग की আপোনালোকৰ আশা কৰোঁ সকলোৱে ভালে আছে তো আজি এটা পুনৰ ভিডিঅ' সকলোকে স্বাগতম তো গাইস বহুত দিনৰ ভিডিঅ' দি আনিছিলোঁ আৰু বহুতে মোক কমেণ্ট কৰিছিল যে গাইস কলেজৰ পৰা ভিডিঅ' লাগে তো এখানে ভাবিলোঁ যে কলেজৰ পৰা এটা ভিডিঅ' এটা বনাই দিওঁ আৰু কেইদিন গাইস মোৰ বহুত মানে পৰীক্ষা চলি আছিল তো এখানে ভাবিলোঁ এটা পৰীক্ষাৰ মাজতে এটা ভিডিঅ' বনাই দিওঁ তো মই এতিয়া বৰ্তমান ৰেডি চেডি হোৱা নাই তো একেবাৰে ৰেডি চেডি হৈ লওঁ তাৰপিছত আপোনালোকক মই দেখাই আছোঁ তো একেবাৰে কলেজত লগ পাম তো দিয়ক একেবাৰে ৰেডি চেডি হৈ লওঁ তো দিয়ক তো গাইস এইখনে হৈছে আমাৰ কলেজখন जाने क्या जाने मन গাইস এইমাত্ৰ আমাৰ মোৰ মানে এক্সাম দি থৈ আহিলোঁ আৰু এতিয়া বৰ্তমান মই কমন ৰুমত আছোঁ মানে চাব পাৰে তো অলপ টাইম কমন ৰুমত থাকোঁ তাৰপিছত একেবাৰে আমাৰ ওচৰত মানে জাম পাৰিব যাব তাতে যাম তো অলপ মানে বহুত অলপ ৰেষ্ট টেষ্ট লৈ একেবাৰে গুচি যাম আৰু ইয়াতে এতিয়া জাম পাৰাত লাগছে গাইছ সেই চব দে পান না ও মা ঠানি তিলোইছি আব্দুলে কেঁচা হে গীতা ন আছে নেকি ঠানি এতিয়া লৈছে কিন্তু আছে ওপৰত আৰু আছে মই টানিম মই টানিম এবাৰ ই পুৰা টানি লৈছে গোটেই এতিয়া কেঁচা হ'ব না ভালকে পাৰোৱা আব্দুল কত তুলি এই তাৰে ওপৰকেইটা পাৰিমা উঠি যা ঠঙা টানবা বুলি ঠঙা টানবা বুলি ভাল আছিল কিন্তু কি কৰিছিলি ৰিক্স কৰিছিলি নেকি যাম পাৰাত এইটো বেয়া আছে কিন্তু এইটো বল্ল বাহা নেকি বে নহয় নহয় দে নহয় অঁ ডাইৰেক্ট থাকে না হা আহিছে নেকি এই মেম আহিছে বোলে এই হ'ব যিকেইটা লৈছে এতিয়া ল'বি হ'ব মেম আহিছে যো মেম আহিছে আজি তই কি আজি ধকা দিছি নেকি হা আজি ধকা দিছি বেচেৰাক ধকা দিছে যেতিয়া তো গাইছ এতিয়া আমি ক্লাছত আহিছিলোঁ আৰু ক্লাছ আছিল সেইকাৰণে ক্লাছটো কৰিলোঁ তো এতিয়া আমাক শেষ হৈ গ'ল তো এতিয়া যাওঁ বাহিৰত লগ আব্দুল আপি বেমাৰ মাৰক দে আৰু গাইছ ইয়াতে কিবা কাজিয়া লাগিছিল মই মনে মনে ভিডিঅ' কৰি আছিলোঁ আৰু আমি হাঁহি আছিলোঁ চাওকচোন এবাৰ কি কৰে দে এতিয়া আমাৰ ছুটি হ'ল আৰু আমি এতিয়া কলেজৰ পৰা যাই আছিলোঁ আৰু এতিয়া আমি ঘৰত যাইছোঁ তো আজি ভিডিঅ'টো ভাবিছোঁ এইখিনিতে সামৰো যদি ভিডিঅ'টো ভাল লাগিছে প্লিজ লাইক কমেণ্ট ছাবস্ক্ৰাইব কৰি দিব আৰু আব্দুল কিবা কবি নেকি ক কিবা যে কোৱা লাষ্ট এণ্ড তো গাইছ ভিডিঅ'টো যদি ভাল লাগিছে প্লিজ লাইক কমেণ্ট ছাবস্ক্ৰাইব কৰি দিব তো আজি ভিডিঅ'টো অলপ চাগে শ্বৰ্ট হ'ল তো একেবাৰে নেক্সট ব্লগত লগ পাম তো তেতিয়ালৈকে বাই বাই